হেল্ল' লিচেনাৰ্ছ, অনুভৱৰ অনুভূতিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই নিতুস্প্ৰিয়াই লৈ আনিছোঁ অনুভৱৰ অনুভূতিত আপোনালোকৰ বাবে প্ৰথমটো প্ৰেমৰ কাহিনী। আশা কৰোঁ সকলোৱে শুনিব আৰু মৰমেৰে আদৰি ল'ব। আজিৰ এই কাহিনীটো সঁচাকৈ বহুত বেছি বিশেষ, কাৰণ কাহিনীটো পঠিয়াইছে ফেচবুকত খুবেই জনপ্ৰিয় লেখা মেলা কৰা ঈশান্ত প্ৰিয়ম গোস্বামী দাদাই। কাকলি শৰ্মা কেতিয়াৰ পৰা মোৰ ফ্ৰেণ্ড লিষ্টত আছিল সেয়া মই নাজানো। এতিয়া তাইক সুধিলে কয় যে আজি প্ৰায় 4 বছৰ ধৰি মোৰ ফ্ৰেণ্ড লিষ্টখনত তাইজনী সোমাই আছিল। কেতিয়াবা মোৰ লিখাবোৰত সকলোৰে দৰে তাইও কমেণ্ট কৰিছিল। ময়ো প্ৰত্যেককে যেনেকৈ ব্যৱহাৰ কৰোঁ কমেণ্টত সমান ভাবোঁ, তাইকো তেনে কৰিছিলোঁ। গুৰুত্ব সকলোকে দিয়াৰ আপ্ৰাণ চেষ্টা মোৰ সদায় লিখাৰ দৰে সিদিনাও লৈছিলোঁ কিবা এটা। সাধাৰণতে মই লিখাবোৰৰ আগত নাম চিলেক্ট কৰি নলওঁ। লিখাৰ অনুভৱত যি নাম মনলৈ আহে তাকেই প্ৰকাশ কৰোঁ। কাকলি এজনী সহজ সৰল ছোৱালী। আজিকালি যিমানখিনি স্মাৰ্ট হ'ব লাগে সেয়া তাইত পৰা নাছিল। মুখত দুখৰ ছাঁ এটাই খেলি থাকে তাই। সহজে একো বুজিব নোৱাৰা তাইজনী কেতিয়াবা ভোক লগা নাই বুলি শুই থাকে। লগৰ লগত কথা পাতি তাই বহুত ভাল পাইছিল। অলসভাৱে কোনোবা বান্ধৱীৰ গাত ভৰ দি কৈ গৈছিল তাই মনৰ কথাবোৰ। মানুহে হেনো যুদ্ধ কৰি জীয়াই থাকিব লাগে। নম্ৰ হাঁহিমুখীয়া মুখখনত তথাপিও যেন বহুত কিবা কিবি সোমাই আছিল সেয়া বুজাব নোৱাৰা। এজনী ছোৱালী হৈ জন্ম হোৱাৰ কাহিনী আছিল, যি কাহিনীৰ মূল চৰিত্ৰত আছিল কাকলি নামটো। কাহিনীটো ফেচবুকত আপডেট দিয়াৰ পিছত ফ্ৰেণ্ড লিষ্টত থকা কাকলি নামৰ ছোৱালীজনীয়ে কমেণ্ট কৰিলে, দাদা মন চুই গ'ল। কাহিনীৰ নামটোত মুখ ৰখাৰ বাবে ধন্যবাদ আপোনাক। আপোনাৰ লিখনিসমূহ প্ৰায়ে পঢ়া হয় মোৰ। অনুভৱবোৰ মিলি যায়। ভালে থাকক সদায়। আৰম্ভণি এনেকৈ হৈছিল আমাৰ। এদিন ময়ো কাকলিৰ ফটোত কমেণ্ট কৰিলোঁ ভাল লাগিছে বুলি। তাইও থেংক ইউ ক'লে। তাইৰ আগৰ পৰাই মোক যে ভাল লাগে সেয়া মই নাজানো। লাহে লাহে মেছেজত কথা পতা হ'লোঁ। এদিন ৰাতি হঠাতে তাই কৈ উঠিল, ভাল লাগে তোমাক, ভাল পাওঁ, লাভ ইউ। মই কেৱল লাভ ইমজি কেইটা পঠিয়াই দিলোঁ। উত্তৰ মোৰ হাতত নাই। নাজানো কিয় ভাল পাওঁ বুলি ক'লে কোনোবাই বুকুত অজস্ৰ মৰমে ঠাই পায় মোৰ। সদায় তাই ভাল পাওঁ বুলি কয় আৰু মই সদায় লাভ ইমজি কেইটা দিওঁ। এদিন মোক জোৰ কৰি ক'লে, কচোন ভাল পাওঁ বুলি। আৰু মই ক'লোঁ, তোমাৰ ফটো আমাৰ ঘৰত দেখুৱাম। তাই হাঁহি ক'লে, ধেৎ। সিদিনা মই ফেচবুকত পষ্ট কৰিলোঁ, তোমাক কোনোবাই সুধিব আহিব খুজিলে কোনখন ফটো পঠাবা দৰাঘৰীয়া মানুহক। আৰু বহুতে সেইদিনা ফটো কমেণ্টত দিছিল। আৰু তাতে তাইৰ ফটোখন লৈ মই আমাৰ ঘৰত দেখুৱালোঁ। এইজনী ছোৱালী চোৱাচোন কেনেকুৱা হ'ব মোৰ বাবে। ঘৰৰ মানুহে একেমুখে কৈ উঠিল, মিলিব দুয়োকে। তাই গম পাইছিল ফটো ঘৰত পঠোৱা বুলি আৰু বাৰে বাৰে মোক সুধি আছিল, কি ক'লে ঘৰৰ মানুহে। মই ক'লোঁ পচন্দ হৈছে। তাই সেইদিনা বহুত সুখী হৈছিল। আমাৰ ঘৰৰ মানুহে এদিন চাই আহিল তাইক। সিহঁতৰ ঘৰৰ মানুহে ক'লে, ল'ৰা নোচোৱাকৈ আমি ছোৱালী নিদিওঁ। এদিন মই গ'লোঁ সিহঁতৰ ঘৰত। তাই মেছেজত বাৰে বাৰে কৈ আছিল, তুমি এদিনো দেখা নাই মোক। দেখাৰ পিছত যদি অপচন্দ হয় তেতিয়া কি হ'ব? মই কৈছিলোঁ, ভাল লগা বেয়া লগা নিজৰ ইচ্ছামতে কৰি ল'ব পাৰি। সিহঁতৰ ঘৰত বহিলোঁ আৰু তাই পানী লৈ আহিল। থৰ থৰকৈ কঁপিবলৈ ধৰিছিল পানীৰ টেইখন। মই হাঁহি কৈছিলোঁ, মই বতাহ নহয়। তাই মুখখন বেকা কৰি দিছিল। কোনো ধৰণৰ মূলধন নোহোৱা ল'ৰা এজনক তাই পচন্দ কৰি কি সুখ পালে নাজানো। তাই জানে চাগে
ভাগ্য সদায় একে নাথাকে। কষ্টত এদিন সুখী হ'ব পৰা যাব। কোনো ধৰণৰ আপত্তি নকৰি তেওঁলোকৰ ঘৰখনে তাইক মোৰ লগত বিয়া পাতি দিয়াৰ কথা ঘোষণা কৰিলে। এনেকৈ 28 ফেব্ৰুৱাৰীত আমাৰ বিয়া হৈ গ'ল। কেতিয়াবা মাজৰাতি মই কাণৰ কাষত তাইক ফুচফুচাই সুধোঁ, কিমান ভাল পোৱা মোক? তাই মোৰ চকুলৈ চাই থাকে, যেন সেয়া বুজাব নোৱাৰা ভাল পোৱা। তেতিয়া মই বুকুত উপলব্ধি কৰোঁ, মোক ভাল পোৱা মানুহ পাইছোঁ। মই যিমানখিনি তাইক ভাল পোৱা দিম, তাইও মোক সিমানখিনি ভাল পোৱা দিব। মৰমৰ কোনোদিনেই অৱহেলা নকৰোঁ। ভাল পোৱাই মানুহক আপোন কৰি ৰাখে প্ৰতিটো সময়ত। এতিয়া ইমান ভাল পোৱা, বহুত ভাল পোৱা। এয়া ঈশ্বৰৰ দান, যি পোৱা যায়। ধন্যবাদ ঈশান্ত প্ৰিয়ম দাদা, তুমি ইমান মৰম লগাকৈ তোমাৰ কাহিনীটো আগবঢ়োৱাৰ বাবে। আচলতে কোৱা হয় ন, মৰম ঈশ্বৰৰ দান বুলি। তোমালোকৰো তেনেকুৱাই হ'ল। আজীৱন সুখী হোৱা তোমালোক দুয়োজন। মৰমবোৰ বৈ যাওক নিৰৱধি নৈৰ দৰে সেনেদৰেই। আৰু মোৰ ফালৰ পৰা কাকলি বৌলৈকো বহুত বহুত ধন্যবাদ। ধন্যবাদ কাকলি বৌ, তোমাৰ প্ৰেমৰ পৰা বহুত কিবা কিবিয়ে শিকিব পাৰিলোঁ আমি। ঈশান্ত দাদা আৰু কাকলি বৌৰ প্ৰেমৰ পৰা আমি এটা কথাই শিকিলোঁ, আচলতে জীৱন সংগী ধুনীয়া নহয়, সঁচা হ'ব লাগে। তেতিয়া এনেদৰেই সুখী হ'ব পাৰি আজীৱন। আৰু আপোনালোকে বাৰু কেনেকুৱা পালে প্ৰেমৰ কাহিনীটো শুনি? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।